हाय हेलो नमस्ते सलाम केनेके আছে আপোনালোক মই আশা কৰো ভালে আছে মোৰ গেটআপটো দেখি জানিছে যে মই স্পেশাল কিবা এটা কৰিব গৈছো তেনেকে একো নহয় কিন্তু বিহুৰ বতৰ আৰু এগৰাকী অসমীয়া বোৱাৰী হয় নিশ্চয় ময়ো তেনে ভাবে মাজে মাজে ওলাবলৈ বিচাৰো কিয়নো আমাৰ গাঁৱৰ পৰিবেশত এয়া খুব চিনাকি পৰিচয় আৰু এতিয়া আপোনালোকৰ গাঁওখনতো বা আপোনালোকৰ পৰিবেশতো যদিহে আমাৰ অসমীয়া পৰিবেশটো আছে তেতিয়া আৰু বা কোনোবা ঠাইত অসমীয়া পৰিবেশ নাথাকিব পাৰে কিন্তু অসমীয়া মানুহে ঘৰ আছে যদি মানুহ আছে তেনেকে ওচৰে পাজৰে নিশ্চয় জানিব যে বিহুত কি অৱস্থা হয় বা কিমান উল্লাস হয় কিমান ফূৰ্তি হয় আজিও আমাৰ ইফালেও খুব সেই অৱস্থা আমাৰ গাঁওখনৰ আমাৰ চুকটো বুলিবলৈ অকল নহয় গোটেইখনতে কি হৈছে মানে একদম খুব ঢেকীৰ আৱাজ শুনিয়ে থাকিব ৰাতিপুৱাৰ পৰা ৰাতিলৈকে একদম সন্ধিয়ালৈকে আৰু তাৰ মানে গুমগুমাই আছে গোটেই গাঁওখন যি কি নহওক ময়ো মোৰ বিহু উদযাপন কৰিছো মোৰ হিচাপে সকলোৱেতো কৰিছে মোৰ হিচাপেও মই উদযাপন কৰিছো মোৰ মইনো কেনেকৈ কৰিছো মই আপোনালোকক দেখুৱাব বিচাৰো আপোনালোকে মোৰ চেনেলটো চাই খুব ভাল পাইছে বহুতে কৈছে আৰু বহুতে আশাও কৰিছে আৰু সেইটো কাৰণে তেওঁলোকক মই ধন্যবাদ দিওঁ আৰু এই বিহুৰ মেলা মানে বিহুৰ ভোগ আৰু বিহুৰ বাতাবৰণ বিহুৰ যিটো মহিমা মানে আমাৰ কালচাৰৰ আমাৰ পৰিবেশত আমাৰ অৱস্থাত আমি কিমান যে ভাল পাওঁ বিহুক সেয়া আমি বৰ্ণনা কৰিব বিচাৰো আৰু মোৰ ভাবেৰে মোৰ ইচ্ছাৰে মোৰ আশাৰে মই কেনেকৈ বৰ্ণনা কৰিছো তাকে মই আপোনালোকক দেখুৱাব বিচাৰো আৰু চাই থাকিব ভাল পাব মই কিছুমান ক্লিপ লৈ থৈছো কাৰণ যোৱাকালি সেয়া শুক্ৰবাৰ আছিলে আৰু আমাৰ গাঁওখনতো সমাজে মিলি মানে গোটেই ৰাইজে মিলি এখন ভোজ আয়োজন কৰিছিলে খুব ধুনীয়া হৈছিলে আৰু মই তাৰে দুটামান ক্লিপ দি দিম ক্লিপ মানে ফটো ক্লিক কৰি থৈছো তাকে দি দিম আৰু আজি লগতে আজিও বহুত ধৰণৰ মানুহবোৰে পিঠা পনা বনাই আছে মোৰ ঘৰতো হৈছে নোহোৱা নহয় মই অকণ কিবা দেখুৱাবহে পাৰিম মানে ইমানেই বিজি হৈ গলো যে গোটেই ক্লিপটো ল'বলৈ অলপ অসুবিধা হ'ল তথাপিও মই দেখুৱাই থাকিম আৰু মোৰতো সকলো কাম আজৰি হৈছে সেইকাৰণে মই আশা কৰিছো আপোনালোকৰো কাম আজৰি হৈ এতিয়া ধুমাধুম পিঠা পনাত লাগিছে চাগৈ কাৰণ সকলোৰে ঘৰত ভোগালী বিহুটো খুব ধুনীয়াকৈ উদযাপন কৰা হয় আৰু আমাৰ বহুত ট্ৰেজেডি পাৰ হৈ গৈছে না আমাৰ সকলোৰে ওপৰত কৰোণা আহিলে অমুক আহিল তমুক আহিল বহুত প্ৰব্লেমবোৰ পাৰ হৈ গৈছে এতিয়া ফ্ৰীলি অকমান মানে মুকলি মনত মানে আমি উদযাপন কৰিবলৈ বিচাৰিছো কিছুমান ফেষ্টিভেল আৰু সেই কাৰণে আমি বহুত উল্লাহেৰে কৰি আছো সেই তেনেকুৱা প্ৰত্যেকৰ গাঁওখনতে হৈছে আৰু মই মোৰ জীৱনত সেয়া মই কেনেকা ধৰণৰ উদযাপন কৰিছো সেয়া আপোনালোকে চাই থাকিব আৰু ভাল লাগিলে নিশ্চয় কমেণ্টত জনাব আহক তেনেহলে চাই থাকো আৰু আমি এনজয় কৰো এয়া আমি ৰাইজৰ লগত খোৱা ভোজ একেলগে আমি সবেই বহি মিলি এটা পৰিবেশত একত্ৰিত হৈছো আৰু আমি সকলোৱে মিলি এসাঁজ খাইছো এয়া আমাৰ ভেলাঘৰ সাজিছে লগতে আমাৰ মহিলা সকলো ইয়াত আছে আৰু আলু খেতিৰ মহিলা গোটো আছে দুয়োটা গোট আৰু এয়া সকলো মহিলা ইয়াত বহিছে আৰু তেওঁলোকক যিসকলে আমাৰ আলু খেতিটো সহায় কৰিছে আৰু বহুত কামত সহায় কৰা এই সকল অফিচাৰ সকল আহিছিলে তেওঁলোকক আদৰণি আৰু সম্ভাষণ জনোৱা হৈছে দেখিছে পৰিবেশটো তেনেকুৱা আৰু এয়া আমাৰ আলু খেতিৰ দীঘলকৈ সিফালে আছে দেখিছে আৰু ইয়াত সকলোৱে বহি আহি বহুত দিনৰ মূৰত একেলগে আহি এনেকৈ একেলগে বহিব পোৱাৰ কাৰণে সবৰে মুখত বৰ আনন্দ আৰু সবেই ভাল পাইছে বহুতক বহুত দিন নেদেখাটো দেখা পাইছে
এয়া পৰিৱেশটো অকণ দেখুৱাই দিছোঁ দেখিছে আপোনালোকে জুজা হৈছে খাবলৈ এয়া সালাড কাটিছে আৰু এয়া খোৱা বোৱাৰ কাৰণে যোগাৰ হৈছে ভাত সবজি দালি আৰু মাছ এয়া মাছ তেওঁলোক বিলাই আছে ক্ষমা কৰিব ভিডিঅ'টো অলপ লৰচৰ হৈছে কিয়নো মই কৰিবলৈ ইচ্ছা কৰিও মই নোৱাৰিলোঁ কাৰণ মই মাজত বহি যাব লগা হ'ল সেই কাৰণে আৰু এয়া দেখিছে পানী যোগান ধৰিছে সৰু ল'ৰা ছোৱালী সকলো বহিছে আৰু সকলোৱে ইয়াত আমি এসাঁজ খাম এয়া সন্ধিয়াৰ পৰিৱেশ নাৰিকল ৰুকি আছোঁ আৰু এয়া নাৰিকল ৰুকাৰ পিছত চেনিৰে সানি যুগুত কৰিছোঁ লাৰু বনাবলৈ লগতে এয়া তিল আৰু গুড় মিহলি কৰি খোলা পিঠাৰ কাৰণে যোগাৰ কৰিছোঁ এয়া পিঠাগুড়ি বৰা চাউলৰ পিঠাগুড়ি ৰাতিপুৱাই খুন্দি থোৱা হৈছে সেয়া আমি যোগাৰ কৰিছোঁ আমাৰ বিহুৰ বাবে এয়া ঘৰত আমি আৰম্ভ কৰিছোঁ বনাবলৈ খোলা পিঠা এয়া তিলেৰে বনোৱা হৈছে আৰু এয়া যিহত বনোৱা হৈছে বাচনটোৰ ওপৰত নাযাব এই 30 বছৰমান হ'ল এই বাচনতে মানে এই প্লেটটোতে আমাৰ বনোৱা হৈছে এটা ঢাকনি হয় ডাঙৰ সসপেনৰ ঢাকনি প্ৰায় 30 বছৰ হৈছে আমাৰ কাকাহঁতে ইউজ কৰি আছিলে আৰু এতিয়াও ইউজ হৈয়ে আছে মানে পিঠা বনাবলৈ উলিয়ে অনা হয় ইয়াতে পিঠা বনোৱা হয় যেতিয়া ইয়াতে পিঠা বনি থাকিব আৰু এয়া চাই গৈ থাকক এয়া আজিৰ পৰিৱেশ দেখিছে মানে আজি মানে শনিবাৰৰ পৰিৱেশ য'ত একেবাৰে ঘৰ চৰ মচামচি কৰি বৌ যুগুত কৰিছে বৌয়ে কমপ্লিট যুগুত কৰি দিছে যাতে এতিয়া আৰু পিঠা বনাবলৈ বাকী আছেই ঢেঁকী খুন্দিয়ে আছে এয়া জুই ধৰিছে ইয়াতে এতিয়া জুই ধৰি ইয়াত পিঠা পুৰিব এয়া আমাৰ বৌ ৰেডি বেচাৰি বৰ কষ্ট কৰে আমাৰ দাদাৰ ঘৰ হয় এয়া লাইন লাগিয়ে আছে মানুহ পিঠা বনাবলৈ আৰু তেওঁলোকে এজন এজনকৈ আহি ঢেঁকী খুন্দিয়ে আছে ঘৰৰ পৰিৱেশ শেষে নহৈছে আজি 4-5 দিন ধৰি এয়া চলি আছে আমাৰ ঘৰৰ গুটি এইটোৱে হ'ব আৰু আহিব লাইন লাগি আছে মানুহ এই আমাৰ বৌৰ ঘৰত নাৰিকলৰ পিঠা বনাব ৰুকি আছে ঢেঁকীৰ মাত শুনিছে মই খোলা পিঠাত এক্সপাৰ্ট নহয় বনাও যেনে তেনে কিন্তু আমাৰ বৌহত বহুত এক্সপাৰ্ট বাকি সকলো বস্তুত মই এক্সপাৰ্ট কিন্তু মই খোলা পিঠাত এক্সপাৰ্ট নহয় এটো পাব্লিকলি মই কৈছো আৰু দেখিছে বৌয়ে ৰাতি মুকু সহায় কৰিলে আৰু আজি বৌ নিজৰ ঘৰতো সহায় কৰি আছে এয়া আমাৰ ওচৰৰে খুৰী তেওঁ বুৱাৰীক অসুবিধা হোৱাৰ কাৰণে তেওঁ নিজে পিঠাগুৰি খুনিছে কিয়নো তেওঁ ভাল পায় হে মাঘৰ বিহু ভোগালী বিহু এই হেতু মাঘৰ পিঠা খুনি আছো এতিয়া আমি ৰাখিবই লাগিব তেতিয়া পিছৰ
পজাই কাৰণে সহ্যৰে ভাল হ'ব এয়া ভেলাঘৰ ইয়াত এতিয়া একো নাই হোৱা যেনিবা ৰাতি হ'ব সুন্দৰকৈ বনাইছে সাধাৰণভাৱে বনাইছে সুন্দৰকৈ বনাইছে যাতে ফূৰ্তিতে আৰু ভেলাঘৰ এখন থাকিবই লাগে যেতিয়া এয়া বনোৱা হৈছে এয়া কেনেকা লাগিল আপোনালোকে নিশ্চয় ক'ব আপোনালোকে চালে ভিডিঅ'টি আৰু মই যিমান পাৰিলো চেষ্টা কৰিলো দিবলৈ সকলোবোৰ মই কি কৰিলো বা আমি কি কৰিলো আমাৰ গাঁওখনত দুই ঘৰ মানুহে কি কৰিলে তাকে দেখুৱাব পাৰিলো লগতে আপোনালোকে যাতে মোক কমেন্ট কৰি জনায় কিনো কৰি কেনেকানো লাগিল আৰু পিছলৈ ভাল ভিডিঅ' দিবলৈ যেন উৎসাহ দিয়ে আৰু এতিয়া কি হ'ল মানে খুব ঠাণ্ডা বতৰ পৰিছে আৰু ইয়াৰ পিছলৈ অহাকালিনো কি হ'ব তাকতো নাজানো চাও অহাকালিৰ ভিডিঅ'টো যদি মই বেলেগ ধৰণে আপোনালোকৰ আগত প্ৰস্তুত কৰিব পাৰো তেনে নিশ্চয় আপোনালোকক কম আৰু নিশ্চয় আপোনালোকে চাব মই পঠিয়াম আৰু থ্যাংক ইউ আজি আমাৰ লগত থকাৰ কাৰণে আৰু আমাৰ লগত ইমান সময় আপোনালোকে দিয়াৰ বাবে মই বহুত ধন্যবাদ দিছো আপোনালোকক সকলোৰে যেন মংগল হয় আৰু ভোগালী বিহু ভগৱানে সকলোকে সুন্দৰভাৱে এটা নতুন পৰিবেশত নতুন উৎসাহেৰে আৰু নতুন আশাৰে এটা গোটেই বছৰটো যাতে আশীৰ্বাদ কৰে আৰু কটাব পাৰে নিজৰ পৰিয়ালৰ লগত নিজৰ প্ৰিয়জনৰ লগত নিজৰ ওচৰ চুবুৰীয়াৰ লগত তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো আৰু আপোনালোককো মোৰ ফালৰ পৰা বহুত এই সকলো শুভেচ্ছা থাকিল বহুত ধন্যবাদ আৰু আজিলৈ আহোঁ